আনৰ সৈতে তুলনা কৰি নিজক সেই প্ৰতিপন্ন কৰা লোক সদায় দুখী হয়। মানুহৰ এক সহজাত প্ৰবৃত্তি ৰূপে পৰিচিত যে মানুহে নিজকে সদায় আনৰ সৈতে তুলনা কৰে। বহু মানুহে অনুভৱ কৰে যে তেওঁৰ সন্মুখৰজন বেছি সুখী আৰু সৌভাগ্যৱান। এসময়ত এখন জংঘলত থকা কাউৰী এজনীয়ে এজোপা গছত বহি কা কা কৰি কান্দি আছিল, কিয়নো কাউৰীজনী সিদিনা বৰ দুখ অনুভৱ কৰিছিল আৰু সেই সময়তে গছজোপাৰ তলত এজন বৌদ্ধ সন্ন্যাসী বহি তপস্যা কৰি আছিল। এনেতে কাউৰীৰ চকুৰ পৰা এটোপাল চকু পানী সন্ন্যাসীগৰাকীৰ কপালত পৰিছিল। তাকে দেখি সন্ন্যাসীগৰাকীয়ে কাউৰীটোক প্ৰশ্ন কৰিছিল, হেৰ' পক্ষী, তুমি ইমান কান্দিছা কিয়? তোমাৰ ইমান দুখৰ কাৰণ কি? কাউৰীয়ে উত্তৰ দিছিল, মই মোৰ জীৱনক লৈ অলপো সুখী নহয়। কোনোৱে মোক ভাল নাপায়, কোনোৱে মোক খাব নিদিয়ে, কোনোৱে মোক পচন্দ নকৰে। মোৰ এই জীৱনতকৈ মৃত্যুৱে শ্ৰেয়। কাউৰীৰ এইবোৰ কথা শুনি সন্ন্যাসীয়ে ক'লে, আমি যি পৰিস্থিতিতেই নাথাকোঁ তাতেই আমি সুখী হোৱা দৰকাৰী। কিন্তু অবুদ্ধি কাউৰীয়ে সন্ন্যাসীৰ সৈতে তত্ত্বগধুৰ কথা বুজিব নোৱাৰিলে আৰু সি পুনৰ কান্দা আৰম্ভ কৰিলে। তাকে দেখি সন্ন্যাসীয়ে ক'লে, তুমি কান্দা বন্ধ কৰা আৰু কোৱা তুমি কি হ'ব বিচাৰা। মই মোৰ তপস্যা আৰু ধ্যানৰ দ্বাৰা তোমাক তাকে সজাই দিম। তাকে শুনি কাউৰীয়ে আনন্দ পালে আৰু উত্তৰত কাউৰীয়ে ক'লে, যদি সঁচাই আপুনি মোক পৰিৱৰ্তন কৰি দিব পাৰে তেন্তে মোক এটি হাঁহলৈ পৰিৱৰ্তন কৰি দিয়ক। সন্ন্যাসীয়ে ক'লে, ঠিক আছে, তোমাক হাঁহলৈ ৰূপান্তৰ কৰিম, কিন্তু তাৰ আগতে তুমি এটি হাঁহৰ ওচৰলৈ যোৱা আৰু সুধি আহা হাঁহৰো কিবা দুখ আছে নেকি, নহ'লে পিছত তুমিয়ে প্ৰস্তাব লাগিব আৰু তুমি আহি নোপোৱালৈকে মই তোমাৰ বাবে ইয়াতে অপেক্ষা কৰিম। সেয়াই হ'ল। আৰু কাউৰী উৰা মাৰি গৈ এটি পুখুৰীত এজনী বগা হাঁহ দেখি ৰৈ গ'ল আৰু ক'লে, হেৰ', তুমি দেখাত ইমান সুন্দৰ, তোমাৰ এই বগা ৰং সকলোৱে পচন্দ কৰে। মোৰ মন হয় তুমি এই পৃথিৱীৰ ভাগ্যৱান পক্ষী। তোমাৰ জীৱনত তুমি কিমান সুখী আৰু কিমান দুখী। উত্তৰত হাঁহজনীয়ে ক'লে, নহয়, মোৰ জীৱন সুখৰ নহয়, মোৰ বৰ দুখ ভাই। মোৰ এই বগা ৰং কোনো ৰঙেই নহয়। ভাত চৰাইৰ ৰং কিমান বিৰঙী তুমি জানা। আৰু মোৰ মনত সদায় ভয় যে কেতিয়া মানুহে মোক ধৰি খাই পেলায়, মইতো উৰিবও নাজানো। কথা শুনি কাউৰীয়ে এইবাৰ এজনী ভাত চৰাইৰ ওচৰত পালেগৈ আৰু ক'লে, বন্ধু, তুমি দেখাত ইমান সুন্দৰ, আচৰিত লাগে, তুমি ৰঙীন, নিশ্চয় তুমি এই পৃথিৱীৰ সৌভাগ্যৱান পক্ষী। বাৰু কোৱাচোন তোমাৰ কিবা দুখ আছে নেকি? ভাতজনীয়ে উত্তৰ দিলে, কি কোৱা ভাই, মই মোৰ জীৱনক লৈ কেতিয়াও সুখী নহয়। মোৰ এই দেহৰ ৰং মোৰ বাবে শত্ৰু, যাৰ বাবে মানুহে মোক ধৰি নি পিঞ্জিৰাৰ ভিতৰত ভৰাই ৰাখিব। আৰু এই কথাৰ বাবে মই সদায় ভয় খাই থাকোঁ। ৰাতি উজাগৰি কটাই দিব লাগে। মোৰ হিচাপত ময়ূৰ হৈছে আটাইতকৈ ধুনীয়া আৰু সৌভাগ্যৱান পক্ষী, কাৰণ ময়ূৰ মোতকৈ বেছি ৰঙীন আৰু ডাঙৰ। এয়া শুনি কাউৰীজনীয়ে ময়ূৰ বিচাৰি গ'ল আৰু এখন চিৰিয়াখানা পালেগৈ। এটি ময়ূৰক প্ৰশ্ন কৰিলে, তুমি দেখাত ইমান সুন্দৰ, প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে তোমাক চাবলৈ আহে আৰু মোক দেখিলে মানুহে খেদি দিয়ে। সঁচা তুমি এই পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান পক্ষী। এয়া শুনি ময়ূৰ চৰাইজনীয়ে দুখেৰে ক'লে, ময়ো ভাবোঁ যে মই এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ চৰাই, কিন্তু কি হ'ব, সুন্দৰ বাবেই মোক চিৰিয়াখানাত আবদ্ধ কৰি ৰাখিছে। আৰু যেতিয়া মানুহে নিজৰ ঘৰ সজাবলৈ মোৰ এই ৰঙীন পক্ষীবোৰ ছিঙি নিয়ে তেতিয়া খুব কষ্ট হয়। এই কথা শুনি কাউৰী অবাক হয় আৰু প্ৰশ্ন কৰে, যদি তুমি সুখী নহয় তেন্তে তুমি তোমাৰ দৃষ্টিত এই পৃথিৱীৰ সৌভাগ্যৱান চৰাইবিধ কি বুলি অনুভৱ কৰা? ময়ূৰে উত্তৰ দিছিল, মই এই চিৰিয়াখানাত থকা বহু চৰাই দেখিছোঁ, জন্তু দেখিছোঁ, কিন্তু ইয়াত কাউৰীৰ লগতে বহু পক্ষী ৰখা হোৱা নাই। সেয়ে ভাতৃ, তুমি হৈছা পৃথিৱীৰ আটাইতকৈ সুখী পক্ষী, কিয়নো তুমি মুক্ত। তোমাক ধৰি নি তোমাৰ মাংস কোনোৱে নাখায়। আৰু ময়ো মনে মনে প্ৰায়ে ভাবি থাকোঁ যে মই যদি কাউৰী হ'লোহেঁতেন মুক্ত বিচৰণ কৰিব পাৰিলোহেঁতেন। এই কথা শুনি কাউৰীজনী উৰি যায় আৰু নিজকে এজনী কাউৰী হোৱাৰ গৰ্ব অনুভৱ কৰে আৰু উভতি গৈ সন্ন্যাসীজনক ক'লে, প্ৰভু, মই আৰু একোলৈ পৰিৱৰ্তন নহওঁ। এতিয়া যি আছে, যি আছোঁ সেয়াই যথেষ্ট। একেদৰে আমি মানুহে যদি আমাৰ জীৱনত লক্ষ্য কৰোঁ, কাউৰীৰ দৰে একে সমস্যা আমাৰো আছে। আমি সকলো সময়তে আনৰ সৈতে তুলনা কৰি দুখী হৈ পৰোঁ। আমি সেইটোৰ গুৰুত্ব নিদিওঁ যিটো আমাৰ লগত আছে। আমাৰ জীৱন, আমাৰ যি কৰাৰ সামৰ্থ্য ৰাখোঁ, আমাৰ সম্পদ আৰু সম্পত্তি, আৰু আনকি আমাৰ আনন্দ আৰু সুখ আনৰ তুলনাত কম বুলি ভাবোঁ। আমি ভাবোঁ তেওঁলোকে বেছি সুখী,
কিন্তু বাস্তৱত হেয়া নহয় সেই মানুহবোৰে আনক দেখি কৰবাত নহয় কৰবাত দুখ অনুভৱ কৰে হীনমন্যতাত ভুগে আৰু এই তুলনা কৰা সমতুল্য বিজ্ঞানৰ সূত্ৰৰ অন্ত নাই কাৰণ কিবা নহয় কিবা ক্ষেত্ৰত আপোনাতকৈ কোনোবা বেছি সুখী হেয়ে যিকোনো ক্ষেত্ৰত তুলনা কৰি থাকিলে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে আৰু সুখী হ'ব নোৱাৰে সেইবাবে আপোনাৰ লগত যিখিনি আছে সেইখিনিকে লৈ সুখী হ'বলৈ চেষ্টা কৰক সকলোৱে ভালে থাকক শান্তিৰে জীৱন পাৰ কৰক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক যদি চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰক নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম হাঁহি থাকক সুখত থাকক ধন্যবাদ